বাহ কৈছেহে নে মোৰ আকৌ একেবাৰে 3 বিঘাহে মই আকৌ কালি যেনে তেনেহে বাচিছো বা কৈছা কি হ'ব নাই বুজিছে সকলোৱে মিলি কিবা এটা কৰিবই লাগিব মুঠতে এনেকৈ হাত সাবটি বহি থাকিলে নহ'ব আৰু আমি গোটেই জাক যদি এনেকৈ বছৰে বছৰে খেতি নহয় শুকাই মৰিব লাগিব চাচোন যোৱাবেলি বানপানীৰ কাৰণে এমুঠিও ধান নাপালো এইবেলি আকৌ হাতীৰ বাবে ধৈৰ্য ধৰচোন দাইটি কেনেকৈ ধৈৰ্য ধৰো কচোন এই বছৰে বছৰে এনেকৈ পেটৰ আহাৰ মুঠি যদি নোহোৱা হয় কেনেকৈ ধৈৰ্য ধৰো ক শুনচোন দাইটি তই কথাটো শুন চাচোন এই ল'ৰা ছোৱালীকেইটা বুকুত লৈ এই পথাৰৰ পানী বোকাখিনিকে সাবতি চলি আছিলো অতদিন এতিয়া দেখিছ আমিতো সকলো বুজিছো দাইটি আন্ধাৰ হবৰ হ'ল সি হাবিত দেখিছ পাহাৰৰ নামনিলৈ চাচোন সেই হাবিৰ আৰতে হাতীজাক আকৌ আছে আৰু নামি আহিব ব'ল ঘৰলৈ যাওঁগে ব'ল দাইটি নহয় মোক এনেকৈ মৰিবলৈ এৰি দে সেই জীয়াই থকাতকৈ এনেকৈ হাতীৰ গছকত মৰি যোৱাই ভালো দাইটি হাতীজাক নামি আহিলে ঐ দাইটি ইয়াত ৰৈ থাকিলে গোটেইজাক মৰিব লাগিব নাই নেলাগে মোক এনেকৈ হাতীৰ আগত পৰি মৰি যাবলৈ দে জীয়াই থাকি কি কৰিব উঠ দাইটি উঠ হে ভগৱান এনেকৈ আৰু কিমান দিন হাতী মানুহৰ সংঘাত চলিব তুমি কিবা এটা কৰা প্ৰভু তুমি কিবা এটা কৰা